আমি এতিয়া পাইছোঁ আহি চাংলা পাছ ডিষ্ট্ৰিক্টৰ পৰা ইয়ালৈ 142 কিলোমিটাৰ দূৰ। কেইবাটাও ৰুট আছে। আমি শক্তি ভিলেজ হৈ আহিছোঁ। ৰুটটো ভাল আছে আৰু ইয়াতে অলপ ৰেষ্ট ল'ম আৰু ফটো ভিডিঅ' ল'ম, তাৰপিছত আগলৈ আগবাঢ়িম। আমি আছোঁ এতিয়া চাংলা পাছত আৰু হাইট হ'ল 17,688 ফিট আৰু এইখিনিতে এটা চাংলা পাছৰ বহুত চাইনবোৰ্ড আছে আৰু এইবিলাক বাইকবিলাক লাইন হৈ আছে আৰু মোৰ পিছফালে দিছে এইটো হ'ল গ্লেচিয়াৰ। 12 মাহে বৰফ থাকে ইয়াত আৰু ইয়াতে লাহে লাহে এতিয়া ফটো তোলোঁ। এইখিনিতে এটা লেক আছে, লেকটো কালাৰটো চাওক কেনেকুৱা নীলা হৈ আছে আৰু পাহাৰবিলাক চাওক কিমান ওখ ওখ, সেই ছাঁ পৰি আছে পাহাৰবিলাকত। লেকটোৰ নাম হ'ল TSO এলটেক আৰু অলপ জুম কৰি দিছোঁ। এইখিনিতে লেণ্ডশ্লাইড এটা আছে, মানে গ্লেচিয়াৰ পানীটো আহি গোটেই বালি মাটি তেনেই উটুৱাই লৈ আহিছে আৰু দুপৰীয়া সময় ৰ'দটো বেছি দিছে, সেইটো কাৰণে গোটেই বৰফ মানে গলি আছে, চ' পানীটো বেছি আহিছে, সেইটো কাৰণে ইয়াত মানে গাড়ী চাড়ী পাৰ হ'ব পৰা নাই। ৰাস্তাটো মানে একদম উটুৱাই লোৱা ৰাস্তাটো ব্লক কৰি দিছে। গ্লেচিয়াৰৰ পৰা যিটো পানী আহিছে ন, সেই পানীটো শিল বালি গোটেইবোৰ উটুৱাই লৈ আহি আছে। ঠেলা পানী আহিছে, দুটা জুৰিৰ পানী লগ লাগিছে, এটা হ'ল পূৰা চাফা পানী আৰু এটা এইফালৰ পৰা অহা ঢলা পানী। ভয়ংকৰ ৱাটাৰ ফল, গাড়ীবিলাক একদম মানে আহিব পৰা নাই ভালকৈ, গোটেই পানী পানী ৰাস্তা। আমি এতিয়া দুৰ্ভোগত আছোঁ, দুৰ্ভোগৰ পৰা 65 কিলোমিটাৰ বাকী আছে আৰু এয়া হ'ল দুৰ্ভোগ। বহুত আৰ্মি কেম্প আছে, ইমান ভিডিঅ' কৰা নাই। তো ৰাস্তা মজা, ৰাস্তাটো মজা। আৰু এয়া হ'ল মিথুন। কি সুন্দৰ লাগিছে দেই, এখন নদী নদীখনৰ পৰা মজা লাগিছে, ছানছেট, নদী, পাহাৰ, বাহ কি সুন্দৰ নাজাৰা। ইয়াৰ পৰা অলপ দেখা পাইছোঁ, আগলৈ আৰু ডাঙৰ আছে, সুন্দৰ। এইটো এটা লেণ্ডশ্লাইড, ৱাটাৰ ক্ৰচিং, মানে গ্লেচিয়াৰৰ পানীবিলাক আহি আছে ওপৰৰ পৰা। এই ওপৰত আছে গ্লেচিয়াৰটো, মানে বৰফ গলি গলি পানীটো আহি আছে। এইটো ডাঙৰকৈ দেখিছে লেণ্ডশ্লাইড দেখিছে। ইয়াৰ পৰা ষ্টাৰ্ট পেংগং লেকটো।
পানীৰ কালাৰটো একদম পুৰা নীলা হৈ আছে চবফালে পাহাৰ এইটো হ'ল পেংগং লেক আমি মানে হোটেললৈ গৈ আছোঁ ইয়াৰ পৰা 17 কিলোমিটাৰ আৰু ভাটিবেলাৰ সময় মানে ছানছেট হৈছে ছানছেটৰ দৃশ্য চাওক কি ৰঙা হৈ গৈছে এইটো হ'ল পেংগং লেকৰ পানী চাওক ইমান ক্ৰিষ্টেল ক্লিয়াৰ আৰু বতাহ মাৰি আছে ন কিবা আছে তলৰ শিলগুটি দেখা পোৱা যায় মই আছোঁ পেংগং লেকত আৰু এতিয়া 7:30 বাজিছে পোহৰটো অলপ বাকী আছে এতিয়াও আৰু অলপ এইখিনিতে ফটো ভিডিঅ' ল'লোঁ তাৰপিছতে আমি যাম ইফালে অলপ আগলৈ 17 কিলোমিটাৰ আছে আমাৰ হোটেললৈ আৰু মানে পূৰা বতাহ অলপ ড্ৰোন শ্বটো ল'লোঁ পূৰা বতাহ মাৰি আছে আৰু বেছি টাইম নকৰোঁ আমি ইয়াৰ পৰা ওলাই যাওঁ কাৰণ আন্ধাৰ হৈছে সোনকালে ৰুম পোৱাটো বেছি ভাল আৰু এই পেংগং লেকৰ পানীটো মানে বহুত চাফা ক্ৰিষ্টেল ক্লিয়াৰ কিন্তু ঠাণ্ডা মানে এই ওপৰৰ গ্লেচিয়াৰ পানীটো ইয়াত আহে সেইটো কাৰণে বহুত ঠাণ্ডা পানীটো আৰু একদম সাগৰৰ নিচিনা ঢৌ মাৰি আছে বতাহটো বেছি সেইটো কাৰণে চ' এয়া হ'ল পেংগং লেক কিমান ভাগ্য পেংগং লেক দেখিছোঁ আহি সুদূৰ অসমৰ পৰা আহি পেংগং লেক দেখিছোঁ আহি কিমান লাগি চাওক ৰাখি পূৰ্ণিমাৰ দিনা আৰু আমি আছোঁ পেংগং লেকত আৰু পূৰ্ণিমাৰ যিটো চন্দ্ৰটোৰ ৰিফ্লেকশ্যনটো পানী পৰিছে একদম মজা লাগিছে আৰু সেয়া ৰাতি বাইক লৈ আহি আছোঁ আমি এইটো আৰে বাবা क्या बात है क्या नज़ारा है আমি পালোহি মেৰকৰ আমাৰ যি ৰুম বুকিং কৰা হোটেলখন সেইখন পালোঁ আহি আৰু সেয়া গোটেই বাইকখিনি সোমাইছোঁ আহি আৰু একদম মানে কেইবাটাও ৱাটাৰ ক্ৰচিং আছে একদম গোটেই জোতা ভিজি গৈ আহিছে আজি আছোঁ আমি পেংগং লেকৰ ওচৰতে মেৰাক বুলি এখন গাঁও আছে গাঁৱতে এখন হোটেলত আছোঁ ইয়াত আহি পাওঁতে অলপ দেৰি হ'ল আমাৰ 9টামান বাজিলে ডিনাৰ কৰি বোলে এতিয়া ৰুমত আমি দুজন একেলগে তাৰপিছতে ইয়াত নেটৱৰ্কো অলপ দিগদাৰ হৈ আছে ৱাইফাইও ইমান নোপোৱাকৈ আছে তাৰপিছত কাইলৈ যাম আমি হানলে ইয়াৰ পৰা 182 কিলোমিটাৰ দূৰত পাৰিলে আৰু সোনকালে অলপ উঠি মানে অলপ পেংগং লেক ওচৰতে আছে 5 মিনিট মানৰ দূৰত পেংগং লেকৰ এটা দুটা শ্বট লৈ হানলেলৈ ওলাই যাম আৰু চ' আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ'ত লগ পাব চ' আজিলৈ বাই